সৰুজনীৰ নাম হ'ল ৰূপালী, অ দীপালী ৰূপালী বুলি মাতে মোকে ভিনী বুলি কলিজা মোৰ খুলি খুলি খালি। স্বাগতম জনাইছোঁ তিতা মিঠা জ্যোতিৰ এটা নতুন ভিডিঅ' লৈ। আৰু থাম্বনেইল দেখা পাই আপোনালোকে নিশ্চয় গম পাইছে ক'ত যাই আছোঁ আৰু কি দেখুৱাই আছোঁ আপোনালোকক। আৰু মানে মোৰ বন্ধু এজনে ফোন কৰিলে, মানে মাতিলে, আৰু এটা মানে কি ক'ম, আপোনালোকে থাম্বনেইল দেখা পাই গম পাইছে। মানে এনেকুৱা প্ৰতিভা আছে মানুহজনৰ, মানে হয়তো মানে পাব্লিচিটি হোৱা নাই এনেকুৱা, কিন্তু আজি আপোনালোকক মই দেখুৱাম বুলি ভাবিছোঁ। আৰু মোৰ বন্ধু এজন মানে এইফালে আছে, তো ইহঁতৰ ঘৰত আহিলোঁ মই, আৰু ইয়াক লৈ মানে এতিয়া তালৈকে গৈ আছোঁ। তো এইজন বন্ধুৱে ফোন কৰিলে, মানে কেনেকুৱা প্ৰতিভা কেনেকুৱা আছে। ধুনীয়া প্ৰতিভা, তুমি গ'লে গম পাবা, আচৰিত। আৰু এটা এক্সট্ৰা অৰ্ডিনাৰী বুলি যে কয়, সেই এক্সট্ৰা অৰ্ডিনাৰী এটা আছে। ব'লা দেখুৱাই দিওঁ তোমাক, এনেকুৱা টেলেণ্ট আছে। তো আপোনালোকে চাই থাকক। আমি এতিয়া সিহঁতৰ মানে মানুহজনৰ ঘৰত গৈ আছোঁ, আৰু গৈ আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দি আছোঁ কেনেকুৱা মানে কি। আমি এতিয়া আহি আছোঁ মানুহজনৰ ঘৰত, আৰু এইটোৱে মানুহজনৰ ঘৰ। তো আমি এতিয়া সোমাই যাওঁ ভিতৰত, তো দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। সোমাই আহিলোঁ আমি ঘৰৰ ভিতৰত, আৰু মোৰ বন্ধুজনে সুধিলে মানুহজন ঘৰত আছেনে নাই, তো ঘৰত নাই বোলে। মানে আমি আহি বহি আছোঁ, মানুহজন ক'ৰবাত ওলাই গৈছে আৰু আহি আছে, তো আলৈকে আমি ৰখি আছোঁ। আৰু তো আমি বহি আছোঁ, তো এইফালেও আহিছে মোৰ লগত নয়ন, তো বহি আছে, তো ৰখি আছোঁ আৰু আহিলে। আমি আহি পালে দাদাজন, আৰু মোৰ কাষতে আছে এজন, আৰু এইজনে মানে গাব আৰু গান গাব। গানৰ সুৰেদি মানে বহুখিনি আমাৰ অঞ্চলত যিমান যি হৈ আছে তাৰ ওপৰত মানে গোটেইখিনি কথা লৈ মানে গান কেইটামান তৈয়াৰ কৰিছে, আৰু মানে গাই আহি আছে বহুত বছৰ ধৰি। তো মানে কোনোদিন মানে এনেকুৱাকৈ পাব্লিকে দেখা পোৱা নাই, আৰু মই আজি সেইখিনি মানে আপোনালোকৰ ওচৰত মানে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু প্ৰথমতে দাদাজনৰ পৰিচয়টো সুধি ল'ব বিচাৰিছোঁ। পৰিচয়টো? মোৰ নাম শ্ৰী ফণীধৰ ডেকা, মই ইয়াৰ মানে বাসিন্দাৰী হয়, উত্তৰ গান্ধীবাৰীতে ঘৰ মোৰ, বৰ বেছি দূৰত নহয়। প্ৰায় মানে কিছুভাগ মানুহে চিনি পায়। মই কিন্তু আগৰ পৰাই, সৰুৰ পৰাই মই মানে যিটো আমাৰ লোকগীতৰ মানে যিটো মানে সংস্কৃতিত মানে জীয়াই ৰাখিছোঁ। মানে মই সৰুৰ পৰাই আমাৰ দেউতা মা থকাৰ পৰাই মই গানটো গাই ভাল পাইছিলোঁ। সেই গতিকে এতিয়ালৈকে মই মানে জীয়াই ৰাখি আছোঁ আৰু, কিন্তু মোৰ মানে ঠিক তেনেকুৱাকৈ নাজানো, সিমান এটা অভিজ্ঞতা নাই। গতিকে মোক প্ৰায় ভাগে এই আমাৰ গান্ধীবাৰী অঞ্চলৰ প্ৰায় মানুহেই চিনি পায়। মই এই গান বাজনা কৰোঁ, ভাই নাগাৰা নাম পাৰ্টিতো মই গৈছিলোঁ। গতিকে কিছুমান গান তাৰমানে মই নিজেই মনেৰে তাৰমানে মানে মনত ভাবি ৰচনা কৰা গীত মই নিজে গাইছোঁ। তাত যথেষ্ট ভুল হোৱাটো স্বাভাৱিক, কাৰণ নিজে বনোৱা গান। গতিকে এতিয়া আপোনালোকে যিহেতুকে আমাৰ ঘৰত মানে আহিছে, ময়ো মানে যি জানাই নাজনাই আৰু 2-4টামান গাম বুলি আৰু মনতে ভাবিছোঁ। আৰু ভুল হোৱাটো স্বাভাৱিক, যে ভুলটো যাতে ভুল হয়, ভুলটো মাৰ্জনা কৰি দিলে নিশ্চয় আনন্দিত হ'ম বুলি মই আশাৰে বাট চাই ৰখি থাকিলোঁ। মানে আপোনালোকে শুনিলে দাদাজনে কি ক'লে। তো মানে কোনোদিন এনেকুৱা পাব্লিকে মানে দেখা পোৱা নাই, তো প্ৰথম মানে তোমালোকে দেখা পাব গৈ আছে। আৰু মানে বহুত সৰুৰ পৰাই মানে প্ৰেক্টিচ কৰি আহি আছে আৰু গাই আহি আছে। মানে আমাৰ অঞ্চলৰ মানুহখিনি প্ৰায় জানেই, এনেকুৱাকৈ মানে ছ'চিয়েল প্লেটফৰ্মত মানে ওলোৱা নাই বৰ্তমানলৈকে। তো মানে হিন্দী গানৰ পৰা সুৰটো লৈ এটা অসমীয়াত গান ৰচনা কৰিছে দাদাই, আৰু সেই গানটো এতিয়া মানে গাব। তো শুনক আপোনালোকৰ কেনেকুৱা হয়। হয়, নমস্কাৰ। শ্ৰদ্ধাৰ ৰাইজলৈ মই এটি নিজে বনোৱা সুৰটো হিন্দী মানে দিল চিনেমাৰ পৰা মই মানে সুৰটো শুনিছিলোঁ। নিজে গানটো নিজে ৰচনা কৰা, মই কোনো গায়কে গোৱা নাই বা মই ক'তো শুনি পোৱা নাই, নিজে মানে সুৰটো লগাই কেনে গাইছিলোঁ। আৰু এতিয়া ভাল হয় বেয়া হয়, তো ৰাইজৰ আশীৰ্বাদেই বহুত ডাঙৰ বস্তু। ৰাইজে যদি আশীৰ্বাদ কৰে নিশ্চয় সহায় পাম বুলি, আগুৱাই যাব পাৰিম বুলি মনেৰে আশা কৰিছোঁ। আৰু ৰাইজে আশা মানে আগুৱাই নিব বুলি মই আশাৰে বাট চাই ৰখি থাকিলোঁ। ও চিনি পাই চালে মোক, চিনি পাই চালে, ও চিনি পাই চালে মোক, কি বুলি মাতে মোক, কাউৰ পাৰাত আছে খুৰ খালি, হে মাতে মোক ফেনি বুলি, চেনেহৰ খুৰ খালি, মাতে মোক ফেনি বুলি, চেনেহৰ খুৰ খালি। ও চিনি পাই চালে মোক, চিনি পাই চালে,
চিনি পাই চালে মোক কি বুলি মাতে মোক কাউৰ পাৰাত আছে খুৰ খালি হি মাতি মোক ফেনি বুলি চেনেহৰ খুৰ খালি মাতে মোক ফেনি বুলি চেনেহৰ খুৰ খালি বহাগ বিহুত গৈছিলোঁ মই শহুৰলৈ বহাগ বিহুত গৈছিলোঁ মই শহুৰলৈ কান্ধতে এখন ৰঙা মোনা ওলোমাই লৈ মোনা দেখি খুৰখালিয়ে হাঁহি মাৰি শুনিবলৈ আহিলে মোক আগবাঢ়ি মোনা দেখি খুৰখালিয়ে হাঁহি মাৰি শুনিবলৈ আহিলে মোক আগবাঢ়ি ভিনি ভিনি বুলি ৰঙা মোনা থাপ মাৰি কলিজা মোৰ খুলি খুলি খালি হে জানি কাহা দিলি হৈ গয়া জানি কাহা দিলি হৈ গয়া চিনি পাই চালে মোক চিনি পাই চালে চিনি পাই চালে মোক কি বুলি মাতে মোক কাউৰ পাৰাত আছে খুৰ খালি মাতে মোক ফেনি বুলি চেনেহৰ খুৰ খালি মাতে মোক ভিনি বুলি চেনেহৰ খুৰ খালি শহুৰৰ মাত্ৰ ছোৱালী আছিল চাৰিযোৰ চাৰিজনীৰ বিয়া হ'ল বাকী চাৰিজনী দায়িত্ব মোৰ শহুৰৰ মাত্ৰ ছোৱালী আছিল চাৰিযোৰ চাৰিজনীৰ বিয়া হ'ল বাকী চাৰিজনীৰ দায়িত্ব মোৰ ডাঙৰজনীৰ নাম হ'ল দীপালী সৰুজনীৰ নাম হ'ল ৰূপালী ডাঙৰজনীৰ নাম হ'ল দীপালী সৰুজনীৰ নাম হ'ল ৰূপালী দীপালী ৰূপালী বুলি মাতে মোকে ভিনি বুলি কলিজা মোৰ খুলি খুলি খালি জানি কাহা দিলি হৈ গয়া 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 চিনি পাই চালে মোক চিনি পাই চালে চিনি পাই চালে মোক কি বুলি মাতে মোক কাউৰ পাৰাত আছে খুৰ খালি হি মাতে মোক ফেনি বুলি চেনেহৰ খুৰ খালি 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 নমস্কাৰ ৰাইজলৈ ফুল হোৱাটো স্বাভাৱিক ৰাইজে চাই এই গীতটি চাই এই ফুলটো মাৰ্জনা কৰি দিব বুলি আৰু লগতে মোক যাতে ৰাইজে আগুৱাই নিব বুলি আশাৰে বহু আশাৰে বাচ্চা ৰখি থাকিলোঁ নমস্কাৰ তো বন্ধুসকল আপোনালোকে দেখিলে এখেতে আমাক কি সুন্দৰকৈ মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছে আৰু এখেতে ভালকৈ চকুৰে নেদেখে অলপ কমকৈ দেখা পায় আৰু দেখা পাইছে ঘৰখন কেনেকুৱা আপোনালোকে আৰু বহুত মানে দুখীয়া ঘৰৰ হয় আৰু এখেতৰ মানে মাজত বহুত মানে প্ৰতিভা লুকাই আছে সেই প্ৰতিভাখিনি মানে ৰাইজে দেখা পোৱা নাই আৰু সেই প্ৰতিভাখিনি ওলাই অনাৰ কাৰণে বহুত চেষ্টা কৰি আহিছোঁ আৰু আপোনালোকে সহযোগ কৰিব
আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক এহেঁতে যাতে এটা মনত উৎসাহ পায় আগুৱাই যাবলৈ আৰু নেক্সট এটা ভিডিঅ'ৰ অপেক্ষাত আপোনালোকৰ মাজৰ পৰা এতিয়া লৈছোঁ বিদায় ধন্যবাদ।